Hey guys, welcome to my YouTube channel. So guys, আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। তো গাইস এটা বৰ্তমান গৰমৰ বন্ধ চলি আছে, স্কুল বিদ্যালয়গিলা বন্ধ হৈছে। তো এই গৰমৰ বন্ধত আপোনালোকক আমাৰ স্কুলখন দেখাত কেনেকুৱা তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বৰ্তমান গৰমৰ বন্ধ শেষ হ'বাই হ'ব, আজি 28 তাৰিখ হয় আৰু মাজতে 3 দিন আছে। 1 তাৰিখৰ পৰা আৰম্ভ হ'ব বিদ্যালয় স্কুল কলেজগিলা। তো আজি আপোনালোকক আমাৰ বিদ্যালয় আৰু জায়গাগিলা কেনেকুৱা দেখাত সকলোবোৰ দেখাম, তো চাই থাকিব। তো বৰ্তমান আমি চাইকেলত উঠি ললোঁ। তো মোৰ লগত এজন লগ আছে আমাৰ, এয়া আমি দুইজনে আছোঁ। দুইজনে মানে একেলগে পঢ়োঁ, এটা ক্লাছতে পঢ়োঁ। তো বহুত দিন হ'ল গৰম বন্ধ হোৱাৰ পৰা আমাৰ বিদ্যালয়খন চাবই অহা নাই। তো আজি আহিলোঁ আৰু মাজতে 3 দিন আছে খুলিবা। তো বৰ্তমান কেনেকুৱা পৰিস্থিতি হৈছে লগতে আপোনালোকক দেখাবলৈ বহুত চেষ্টা কৰিম, চাই থাকিব। তো এনেকুৱা আহি আমি এটা জেগাত ৰখিলোঁ। তো এয়া আমাৰ কাষত চাইকেল লিখান আছে। তো এনেকুৱাই মানে আহি অলপ জিৰালোঁ আৰু ইয়াৰ পৰা অলপ দূৰত আমাৰ বিদ্যালয়খন আছে। তো আজি আমাৰ বিদ্যালয়খন দেখাৰ লগতে আজি মানে আমাৰ তামোলপুৰ বজাৰ, তো সোমবাৰে আমাৰ তামোলপুৰ বজাৰ হয়। তো আপোনালোকে নিশ্চয় আহিও পাইছা বা শুনিছাও। তো যিয়ে নহওক আৰু তো তামোলপুৰ বজাৰখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আমাৰ বিদ্যালয়খন কি বেছি দূৰ নাই আৰু অলপমান আছে। তো আগতে কৈ লওঁ, আমাৰ এই গাঁওখনক বেলবাৰী বুলি কয়। তো এই বেলবাৰীত আমাৰ চেণ্ট্ৰেল স্কুলখন আছে। তো এই স্কুলখন আপোনালোকক সম্পূৰ্ণৰূপে দেখাম। তো তাৰ লগতে আৰু একবাৰ ক'লোঁ, তো কাষতে আমাৰ নতুনকৈ এম বাজাৰখন খুলিছে। কাৰণ তামোলপুৰ নপৰে, অলপ মটঙা চকতে পৰে। তো সেইকাৰণে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো একদম বাৰে শেষলৈ চাই থাকিব আপোনালোকে। সেয়া আপোনালোকে বাটৰ কাষতে চাবই পাৰিছে, এটা কি ধুনীয়া ৰঙৰ মানে মন্দিৰ বনাই থৈছে, একদম মানে জাপানী মন্দিৰ হেন পায় আৰু। তো এই মন্দিৰটো বনোৱা বেছি দিন হোৱা নাই, তো কমচে কম ইয়াত 1 মাহ হৈছে। তো মানে দেখাত ইমান ধুনীয়া মন্দিৰটো আপোনালোকে চাবই পাৰিছা, একদম মানে জাপানী মন্দিৰ হেন পায় আৰু। তো হয়, তো এই ৰাস্তাটো গেলি আমাৰ বিদ্যালয়খন পাম। তো কাষতে এনেকুৱা কৰি কিছুমান ঘৰ বনাই থৈ দিছে, তো একদম মানে দেখাত ধুনীয়া আৰু আমাৰ গাঁওখন। ছাৰো হয় মানে একদম মানে কি ক'ম আৰু। তো মানে আমাৰ গাঁৱৰ নজৰা চাওক মানে কি মজা। এই কাষতে কিছুমান ঘৰ আছে, এখন মানে এখন মেডিকেল হ'ব, তো নতুনকৈ বনাইছে আৰু কাষত আৰু এখন আছে। তো এনেকুৱা আমি আমাৰ বেলবাৰীৰ ৰাস্তাটো দি যাইছোঁ। কাষত এখন দলং আছে, এই দলংখন দি যাব লাগিব। দলংখন পাৰ হ'লে আমি পামেই আৰু। আমি এতিয়া বৰ্তমান তামোলপুৰ বজাৰ পাম। এইখন আমাৰ হাই ছেকেণ্ডাৰী হয়, কলেজ হয় এইখন। তো বেছি দূৰ নাই আৰু পামেই আৰু আমি তামোলপুৰ বজাৰ। তো আজি বহুত মানুহ হৈছে, হয়ে আৰু তামোলপুৰ বজাৰৰ মানুহ। তো বৰ্তমান এতিয়া আমি বজাৰ খোলাতে আছোঁ। তো আপোনালোকক সম্পূৰ্ণৰূপে আমাৰ বজাৰখনৰ সহায় কি মানে কি বেপাৰ হৈ থাকে সকলোবোৰ দেখাম আপোনালোকে। তো ভিডিঅ'টো শেষলৈ চাই থাকিব একদম। আপোনালোকে এটা দূৰত এটা মূৰ্তি দেখা পাইছা, এইটো দুৰ্গা মূৰ্তি হয়। মানে ইয়াত দুৰ্গা পূজা হয় ইয়াত। এতিয়া বৰ্তমান মই এখন মঞ্চত উঠিছোঁ, এই মঞ্চখন মানে প্ৰগ্ৰাম হয় আৰু পূজাৰ দিন। তো মানে এইখন দূৰত আপোনালোকে বজাৰখন দেখা পাইছা, তো আপোনালোকক জুম কৰি দেখাই দিছোঁ। তো এই বজাৰখনত যাম, এতিয়া সহায় কি আছে আপোনালোকক দেখাম। এইফালে চাওক মানে আলু চব্জিৰ দোকান, পিঁয়াজ চিয়াজ এইবোৰে আৰু। এইফালে বজাৰত মানুহবিলাক কিনি আছে বৰ্তমান, চাব পাৰিছোঁ। মানে এইখিনি হাত গোটাই চব্জিৰে দোকান আৰু একদম মানে একদম দীঘলকৈ চাৰেও একদম চব্জিৰে দোকান আৰু। এইগিলা চাওক চব্জিৰ দোকান, ইয়াত মানে ৰংগুৰা হালধি চালদি কিবা কিবি মছলা চছলা পায় আৰু ইয়াত। চাওক আৰু এই চাওক ইয়াত জাল ওলাইছে, লাঙি জাল, কুন্নি জাল। তো বৰ্তমান এতিয়া বাৰিষাৰ বতৰ হয়, তো এই বাৰিষাৰ বতৰত মানুহবিলাক মাছ মাৰে। ইয়াত চাওক জাল মুখা ওলাইছে। আৰু এইগিলা চাওক মানে চেণ্ডেলৰ দোকান, চাৰো হয় মানে চেণ্ডেলৰ দোকান আৰু এইখিনি ইয়াত মানুহবিলাক বৰ্তমান চেণ্ডেল কিনি আছে ইয়াত। চাওক তামোলপুৰ বজাৰৰ চেণ্ডেলৰ দোকান। আৰু এইপিনে কাপোৰৰ দোকান আছে, এইবিলাক মানে এইবিলাক সৰু ছোৱালীৰ কাপোৰ, ডাঙৰ ল'ৰাগিলাৰ মানে ইয়াৰ পিছপিনে আছে। তো এইপিনে আপোনালোকক দেখাম, এইবিলাক মানে ছোৱালী তিনি মানুহৰ ইয়াত মানে নানা ধৰণৰ কাপোৰগিলা আছে আৰু। এয়া আমি তামোলপুৰ পাৰ্কত সোমাইছোঁ, এইখন গেটখন দেখা পাইছা। আৰু এইখন মানে পাৰ্কৰ জাগা এন্ট্ৰি হয়। পাৰ্কখনো দেখাম আপোনালোকক, চাই থাকিব।
তো আপোনালোকে দূৰৰ এটাই টেম্পল দেখা পাইছা মানে মূৰ্তি হয় আৰু এইটো মূৰ্তিটো কোনোবা লেহ ৰাম বড়ো নামৰ এজন মানুহৰ মূৰ্তি হয়। তো এইখন পাৰ্কখন সম্পূৰ্ণ হৈ পাইছা এইবিলাক মানে ল'ৰা ছোৱালী মানে যিয়ে নহয় আৰু ডাঙৰ মানুহবিলাও আহে আৰু ইয়াত আহি কেনে খেলে মানে খেলা কিবা আছে। তো এইখনে আমাৰ তামোলপুৰ পাৰ্ক হয়। এতিয়া চাওক মানে এতিয়া বৰ্তমান বেছি মানুহ হোৱা নাই আৰু এইপিনে এইগিলা মানে ফুলৰ বাগান হয় মানে চাৰো হয় ফুলে ফুল আৰু মানে ইয়াত মানুহবিলাক বহি আছে অহা যোৱা কৰি আছে। ইয়াত মানে ডাঙৰকৈ চাহ বন গাছ মানে ছোৱালীবিলাক ফটো তুলি আছে আৰু তো এইখিনিয়ে আৰু তামোলপুৰ পাৰ্ক।